হেল্ল' গাইজ মই অলপ বিজি আছিলো কি হ'ল আকৌ মাত তাক মাৰ অভিষেক তাক মাত তাকো মাত কি যোৰহাটৰ লেভেল মাত এটা দি থৈ গ'ল যে মাকছুদা হেৰি কতি মাৰিম কোনে দিছে বে ভাই যোৰহাটৰ লেভেল মাকসুদাই নাম অভিষেকটা কি আৰু সেইটো যে কি জাগাটো লেভেল কবে দি থৈ কেলা গ'ল যে লেভেল দিবলৈ আহিছ ৰাহুল তুমি নিমখ সিঙৰা ভাজা বনৰীয়া ৰুবুলক ওপৰত উঠাচোন ৰুবুল ঐ ওপৰত মোক কোনে গালি দি আছে চেট তাক মাত আকৌ মাত এই আমাৰ নিজৰ মাজত কাইজা নালাগিবি ঐ চবে এ শুনা মোক গালি দি সিহঁত আছে বে দুটাকে কোনোবাই মাৰিবা অকল হিমন্ত সিহঁত হিমন্ত দুটাকে মাৰিবা বুজিছা কেলা দুই হিমন্ত ফেনেদি মাৰিবা যাতে পুকুৰৰ পৰা গু ওলাই মুখৰ পৰা তেজ ওলাই বুজিছা কেলা হিমন্ত হিমন্ত কোৱা কোৱা তাক আকৌ মাত নাই সি শুনাই থৈ গ'ল যে কি মানে কি দেখালে সি আবে ইহঁতৰ গ্ৰুপত যাম আহা না আমি কিয় মাতিব লাগে সিহঁতৰ গ্ৰুপত সোমাই মাৰিম আমি বহুত লেভেল আছে মই চাওঁ কিমান লেভেল আছে ভয় নহয় সিহঁতেতো আহি গ'ল ন এবাৰ মাতা আমি যদি যাম আহে মোক পিন আমি কৰা যাম মোক পিন কৰা গোটেই গাল যাওঁ পিন কৰ চবকে ঐ যোৱাচোন ব'লা পিন কৰা ঐ গাইজ এটা এটাকে কোন পিন আছে কৰিবা দেই তাৰ গ্ৰুপত সোমা পিন কৰ অভিষিক্তা আছে বে অভিষিক্তা আছে ক'ত পিন কৰা হিমন্তক পিন কৰা এইটো নুমান তোৰ অভিষেক তাক ছোৱালী মাত না ফটো অভিষেক তাক মাত অভিষেকটা চিনাকি ছোৱালী ন ফটোত অভিষেক চা তাক মাত অভিষিক্তা ঐ মাত না বে মাক্স দেয়া আবে অভিষিক্তা চো আছে এইটো এইটো আছে লাউৰা এ ৰিয়া ধকৰা কি বাল বকি আছা ওই বই ডিৰেক্ট নহয় মাত আকৌ বে তাক কাক বেয়াকে কৈছিলে সেনেকে ক'লে হয় ন ডাইৰেক্ট তোমালোকে তাক সুধিব লাগে আগে অ বাল নুসুধিলে হেমন্ত ডাইৰেক্ট তাক আবে মই সুধিছো ন তোমালোকে বাল ইনে মুখখন বন্ধ কৰি ৰাখা মইতো ডাইৰেক্ট দি দিছো ন ছোৱালীৰ আগত কি কয় ডাউন দিব আহা পুকৰত চিঙিৰা সোমাই দিম চুটিত ভাই ডাইৰেক্ট কৈছো হৈছে কি সিহঁত দুজনে নিজকে বৰ চেলিব্ৰিটি বুলি ভাবে অ ভাই সেইটো পইণ্ট মাকে পেটিকোট দিব দিয়ে ৰাতিপুৱা বাপেকক অনুভূতি লাউৰু মাদাৰচোডটো গেম খেলি এই আছিলে ৰৌ কেলা পাচোন এতিয়া লাউৰা নিজৰ মাজতে গালি দি কিবা লাভ আছে নি ঐ হেতবিলাক জেং তাক হোৱাৰ মাতা কাৰণে না মানুহ তাক চানুহ মাতা নেকি না লাইন তাক পাতি মাতা গৈছে ভালকে চৰ্ট আউট কৰি ললে হৈ গ'ল ন কথাটো আবে পিজুছে নোকোৱাই দেখোন একো অভিষেকটা অ মানিপ এবে মাতো না ঐ অভিষেকটা মাদার চোদ ওপৰত না আবে লাউৰাটো কেলা গেম খেলি আছে বে ছোৱালীৰ লগত বাল অ পাজি আবে এইকেইটা সি কৰ হয় বে ওলাই আছে সোমাই আছে কিয় নাজানো ঘূৰি কৰ আছে মই নিজে নাজানো মাৰ আছো কেইটা কতি ওই তলতে গালি কাকো তিৰি ঐ তলতে এটা কাকো এড তিৰি বাল নকৰিবি অভিষেকটা মাদাৰ চোদ ঐ অ জেং কেলা অভিষেকটা ঐ জেঙৰ তোৰ কাৰণে মাৰ বে মানুহ আছো চানা বে লাইন পাতি গৈছে বে তলত মাক্সিটো ৰচোন এক ছেকেণ্ড কোনো বেয়া বেয়া কথা আৰে নকয় ভাই কোনো বেয়া তোমালোকে বেয়া কথা কাজিয়া চাই ভাল পোৱা নে কি ভাই তলত অ নকয় অভিষেকটা তুমি আছা নে বে ভাল পাওঁ ভাল এক পাওঁ ছেকেণ্ড এক ছেকেণ্ড এক ছেকেণ্ড এক ছেকেণ্ড এইটো অভিষেকটা নহয় এইটো লিজা এক এই ছেকেণ্ড নামটো ৰব এ লাউৰা চুপ থাকাবে এটাই ক'ব দিয়া হিমন্ত তুমি ৰখা হিমন্ত তুমি অকল মই কৈছো হা এ কেলা ৰুবা নামাল এই অভিষিক্তা ছোৱালী যোনটো নহয় এই ল'ৰাৰ কথা কৈ ছোৱালী আছো নহয় বে ল'ৰা হয় বে আবে মোক কব দিবিনে বাল ছোৱালী হয় ছোৱালী মই অনুসৰণ অভিষিক্তাক আৰু অনুভূতি মই মাতি দিছো তহঁতি কোনো বেয়া বেয়াকে নাহিবি যি আছে চাউট আউট কৰ হা তহঁতি এনে কাজিয়াখন নবা মই মাতিছো ৰ অকে কাজিয়া নবহাবি দেই তহঁতি কাজিয়া লাউৰা নবহাবি নেকি বে তুমি ঐ আকি অ ভৈৰৱ এই অ ব্ৰ তোমাক নে শুনা তুমি মাতা কিন্তু সিহঁতে যদি এটাও তুচ্ছু শব্দ কয় সিহঁতৰ গোটেই খানদান তুচ্ছু কৰি দিম লাউৰু পকৰটো ঐ ভাই কাক ভৈৰৱ কৈছা কাকো এড তুমি কাক নকৰিবি কৈছা ৰ না ৰ বালটো কাক পাৰিবি কৈছা বালটো পাৰিবি অ ভাই কাক কৈছা জেং কাৰণে মানুহ চানা বে আমাৰ গিটাৰ মাজত কেলে কাজিয়া লাগিছ বে ফৈৰা নেকি বে আমাৰ গিটা কেলে কাজিয়া লাগিছ মাথাটো একো নাই অ নি তহঁতৰ মামা গুলাই দিয়া না বে অ গুলিয়াই দিয়া ভৈৰৱ অ ভৈৰৱ অ কো অভিষেকটা নি নহয় মনদীপ অ পাজি কি হলো এই গ্ৰুপটোত নাজানো এটা আকৌ এই ইণ্ডিয়া কি নাম এটা চাহিলৰ ফটো লগাই থৈছে বন্দুকৰ ফটো ৰবা না অনুভূতি অনুভূতি যোৰহাটৰ ল'ৰাবিলাক মাদাৰ চোদ বোলে পকৰটো ক'ত থাকে এইকেইটা ক'ত থাকেনো ঐ তহঁতি যাৰ লগত লাগিছ লাগ না যোৰহাটৰ ল'ৰা মাদাৰ চোদ বুলি কেলে কৈছ সেইটোৱে কথা ন তহঁতি অবে ঐ ডিষ্ট্ৰিক্ট জেগা ঐ এইটো নকবা বে জেগা ধৰি গালি নিদিবা জেগাত তাক ধৰি গালি অ দিয়া এই তহঁতি তাক তাত গালি জেগাত দেখিছা দিয়া ধৰি ন কেলে কেলা গালি পাৰ ঐ কোনে দিছে ঐ কেলে গালি শুন পাৰ জেগাত আমাৰ গিটাৰ মাজত প্লিজ কাজিয়া নালাগ না আমাৰ গিটা একেটা চাইড থাকচোন কিবা কেলে আমাৰ ঐ গিটা কাজিয়া লাগি আছ বুৰ্বক নেকি আবে ওপৰত এটা কেলা আমাৰ কেইটা ওপৰত আহাচোন আমাৰ কেইটা ওপৰত হিমন্ত আহা এই কৰ যোনকেইটা হয় এনে অ বহি থাকে অভিষিক্ত ন অভিষিক্ত সেইকেইটা ঐ আমাক মনদীপে আমাক কৈছো কেলে অ ইমান অভিষিক্ত লাগিছ মনদীপে কৈছো জাগাক ধৰি গালি দিবা নালগে অভিষিক্ত ফৈৰাবো খুলিয়াচোন সব ভৈৰৱ সব কোন সব সব ৰবা সব মই মুখে মাতিছো ঐ অভিষিক্তা কোননো কেলা মোক উলিয়াবলৈ কৈছ অ ৰচোন ৰবা কোন ৰবা নেক্সট কোন অভিষিক্তা মই তোমাৰ নিচানা মাতিছো অভিষিক্তা কলে কলে ঐ অভিষিক্তা এতিয়া কোৱা কোনে কি কৈছিলা কোৱা এতিয়া ৰবা শুনিম ৰবা চবৰে কথা ৰবা শুনিম ৰবা কেলা ৰবা ৰবা মই মাতিম অভিষেকটা দিয়াচোন মদটো দিয়াছে ৱেট 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 ৱেট
কথা বেছি হৈছে ঐ মানি ভালকে কথা পাত না ভালকে কথা পাত আমানদীপ নগৰ হয় আমানদীপ নগৰ হয় আমানদীপক নাই কোৱা মই তাক নাই কোৱা বাকীটা কৈছো ঐ এক ছেকেণ্ড ৰখা আনুপতি চব চুপ ৰখা এই ৰেণ্ডি কেইটা ওপৰলে মাতাচোন কেলা ৰ'বা গোটেই ওই কেইটাকে মাইয়া উলিয়াম সুদা তন্ত কাই মত প্ৰথমে দিছি ওই গোটেই চুপ কেইটাকে মাৰ উলিয়াম না হাত মোরে লেভেল দেখাব হইছে আমার জীবন এই বইনি রে সুদা হাত ওই চুপ মার না ঐ চুট মাৰনি জহরা ওপৰত বিছলাৰী ফটল তোর বহাই ভাই মদ পেলাই তাত লবাই চা খোজকাঢ়ি চুর আহিলো হাত মেইনলি চুপ ঐ মার না চুট মাৰনি অনুভূতি রেন্ডি চুটুটো মাৰ বইনি রে ৰেণ্ডি সুদা কেলা সালা ভাই এই চুপ মার পঢ়া না পঢ়া জহরা সুদা ওই AK-47 ভৰাই পেলাই বাহিৰলৈ এৰি দিম কেলা ৰেণ্ডি বাচ্চা গ্ৰুপত দম দিছ মুখৰ আগত আহিবি না মাতটো তোৰ বাপেৰকো পিটিম তোৰ মাৰকো পিটিম চুট মাৰি দম আছে তো বড় ওই বইনি দম আছে তো বড় তোর যদি রেন্ডি না হয় তোর মায়ের রেন্ডি না হয় যদি পরে তাৰ তোরা উপর মাৰক নিপিটো তাৰ মায়েৰক মায়ের যদি নিপিটো রেন্ডি তাইক না হয় নিপিটো পরে তোরা উপর থাকে ওই চুপ মার না ৰচোন ৰ ভালকে কথা পাতচোন পৰশ বৰুৱাটো কেলা ৰেণ্ডি বোলে আমি চবে বেয়াকে পাতিম নি তাৰ লগত ইয়াক ৰচোন কেলা বাপেৰক কেলা যোৰহাট টাউনত লেংটা কৰি দৌৰাম নে মাক শুধু ইয়াৰ বাপেৰৰ অকাত এখন কিবা কৰিবলৈ ৰান্ধি বাচ্চা কিন্তু বাপেৰক লেংটা কৰি থাকিম কেলা মাক এতিয়া ক্লিয়াৰলি পাতিবলৈ কচোন হ'ল কি সুধচোন হ'ল কি মই তেনেকে বুজিয়ে পোৱা নাই হ'ল কি তই পৰেশ তোৰ লগৰবোৰৰ নাম ক এতিয়া মাতিছো ক তোৰ লগৰবোৰৰ নাম ক ওপৰলে মাতিম এতিয়া ক এই চুট মানি ক নাই এতিয়া লেউৰা ওই বইনেক সুদা হেমন্ত কোঠা চুপ মার না চুদা তোৰ বাপেৰক নহয় উচা বাপেৰক যোৰহাট টাউন না পিজুস কোঠা ওই চুপ মার না লেংটা কৰি গোটেই যোৰহাট টাউন দৰাম বুজিলি নে চুট ওই মানি চুট লৰা মারা যোরহাট কত থাকা বে তই যোরহাটত কত থাকা মানুহ মাতি মই যোৰহাটত ওই মই চুকুৰি জেলেৰত ভাই থাকোৱা মই জেলেৰত থাকোৱা বাল চিং বিয়া যোৰহাটৰ কত থাকা ওই হেমন্ত কোঠা বাপেৰকো মাতি আঞ্জা তোৰ বাপেৰকো মাত তোৰ মাৰে কি ছাগলীৰ লগত দি আহিছে নেকি মাক ঐ ভাই শুন ভাই শুন তহঁতে যে এই গেম খেলি আবে আছ যে হেমন্তক নুঠোৱা কিয় বে ঐ এই মাদাৰ চোদৰ বাচ্চা হত তহঁতক ন তোৰ মাৰ মাদাৰ চোদ বাপেৰ ৰেণ্ডি মাক তোৰ নাই চুদু ন তোৰ মাদাৰ চোদ নাই ন তোৰ মায়েৰ লেণ্ড আছে পকৰাৰ ভিতৰত ট্ৰেডমিল দৰাই দিম কেলা তাতে গৈ পেলাই দৌৰিম গে ট্ৰেডমিল সোমাই দিম তোৰ বাপেৰৰ ৰেণ্ডি তাতে দৌৰিম কেলা তোৰ মাৰৰ কটিত দৌৰিম কেলা চুট মাৰনি হিমন্ত তই খেতি চেতি আৰে যদি কৰ ন ৰবাচোন আবে ৰবা দম আছে যদি উদ্দীপ্ত কোঠা চুপ চুপ মনে কাইজা ডাঙৰ নালাগিবি কোনো ৰবা পৰে শুনা অনুভূতি বেয়াকে অভিষেকটা কোনেও শুনা নকয় বেয়াকে কোনেও কাকো অভিষেকটা নকয় অনুভূতি ভালকে পাতা শুনা অনুভূতি আবে অভিষেক ভালকে উদ্দীপ্ত পাতিব কোঠোৱা ক'ব দিয়া তুমি যোৰহাটৰ লেভেল দিছা ন উদ্দীপ্ত কোঠোৱা উদ্দীপ্ত তলত আছে উদ্দীপ্ত কোঠোৱা ৰবাচোন পৰেশ বা শুনা প্ৰথমতে বেয়া কথা তোমালোকে কৈছা আমিতো ভালকে পাতিলো হয় ন